ডিজাইনলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকৰ আনিছো আমি এটা বিশেষ অফাৰ 50% ডিসকাউন্টত পাব আপোনালোকে মডুলাৰ কিচেন। হয়, এই আমাৰ স্পেসৰ দ্য লিভিং কনসেপ্টৰ কিচেন, মডুলাৰ কিচেন। এইবোৰ ডিসপ্লে কিচেন হয়। আমি 3-4 বছৰ হ'ল এইবোৰ ডিসপ্লে কৰা আৰু এইবোৰ আনটাচ আনইউজ হয়। এইবোৰ এতিয়ালৈকে আমি ইউজ কৰা নাই, এইবোৰ খালি ডিসপ্লেতে আছে আৰু এইবোৰ আপোনালোকে পাব এতিয়া 50% ডিসকাউন্টত। এইটো কথা ক'বলৈ গ'লে এইটো HDA with duo finish আছে মডুলাৰ কিচেন। এইটো আইল্যান্ড কিচেন হয়, এটা কাউন্টাৰ আছে আইল্যান্ড কাউন্টাৰ আৰু এল শেপত আছে এনেকে। এইটো আপোনাৰ 10x10 এৰিয়া আছে। ইয়াৰ হ্যান্ডেল নাই, এইটো প্ৰফাইল লগো আছে ইয়াতে, ঠিক আছে না? এই হ্যান্ডেল লগো আছে। ইয়াৰ ওয়াল কেবিনেটতো আপোনালোকে হ্যান্ডেল নাপায়, এইটো প্ৰফাইল লগো আছে। দেখাত খুব ধুনীয়া আৰু ডিজাইন হয়, খুব সুন্দৰ ফিনিশিংত আছে, গ্ৰীণ এণ্ড হোৱাইটত, পেৰট গ্ৰীণ কালাৰ হয় এইটো। ইয়াৰ লগত আছে আইল্যান্ডত আপোনাৰ আছে হব আৰু এটা আইল্যান্ড চিমনি। ইয়াতে আছে আপোনাৰ ৰোলিং শাটাৰ, ইয়াতে গ্লাছ ক্ৰকাৰী এইবোৰ থব পাৰিব। তাৰ লগতে আছে আপোনাৰ OTG ওভেন টোস্টাৰ গ্ৰিল, ইঞ্জিন হয় এইটো। সফট ক্লোজিং শাটাৰ হয় এইটো। আৰু ইয়াৰ লগতে আছে আপোনাৰ টেন্ডাপ পেন্ট্ৰি, পেন্ট্ৰি ইউনিট হয়, ফুল ষ্টৰেজ পেন্ট্ৰি ইউনিট, অল ইউনিট। সাইডত এটা সাইড ষ্টৰেজ ইউনিটও আছে, এইখিনি ওপেন দিয়া আছে ডিজাইন হিচাপে। বাকি কাটলাৰী, কাপ এণ্ড চচ, থালি, বটল পুল আউট। কৰ্নাৰত আছে আপোনাৰ কৰ্নাৰ লিমেন বা কাৰ্গোমেন কোম্পানী, বেলেগ বেলেগ হিচাপে নাম বেলেগ বেলেগ থাকে, যেনেকে এটিকত থাকে আপোনাৰ কাৰ্গোমেন, গ্ৰাছত থাকে লিমেন। কৰ্নাৰৰ বাবে এইটো ভাল। কাউন্টাৰ টপটো আপোনাৰ কোৰিয়ানত আছে দুটাই, এইটো কোৰিয়ান হয়, কোৰিয়ান ফিনিশ, আৰু এইটো কাউন্টাৰ কোৰিয়ান ফিনিশত আছে। ইয়াৰ সিংটো আপোনাৰ 2 ফুটৰ সিং হ'ব, টেপ লগোৱা আছে। এই গোটেই কিচেনটো আপুনি 50% ডিসকাউন্টত পাব, এই কাৰণে যে আমি ইয়াতে এতিয়া নতুন ডিসপ্লে লগাম। নতুন ডিসপ্লে যেহেতু লগাম, এই পুৰণা ডিসপ্লেখিনি আমি ক'বাতটো ষ্ট'ৰ কৰিব লাগিব। আমি ভাবিছিলো ষ্ট'ৰ নকৰি আমি 50% ডিসকাউন্টত আমি আপোনালোকক দিব পাৰো। সো আপোনালোকৰ যদি ৰিকুৱাৰমেন্ট আছে আমাক DM কৰক বা লিংকত দিয়া নম্বৰত আপুনি ফোন কৰক আৰু এই কিচেনটো আপুনি 50% মূল্য দি কিনে আপুনি এইটো আপোনাৰ ঘৰত লগাব পাৰে। ইয়াতে ষ্টেণ্ডাৰ্ড ওৱাৰেণ্টি আছে, যিখিনি আমাৰ কোম্পানীৰ ফালৰ পৰা ওৱাৰেণ্টি দিয়া যায় সেইটোৱে আপুনি পাব। ইয়াত কোনো ধৰণৰ ওৱাৰেণ্টি কমি যাব, কিবা বেলেগ হ'ব, সেইবোৰ একো নাই। তো আজি কল কৰক আৰু এই কিচেনটো আপোনালোকৰ ঘৰত ইনষ্টল কৰি লওক। আমাৰ ডিসপ্লেত আৰু 3টা কিচেন আছে। এইটো আপোনাৰ HDA with গ্লাছ ফিনিশ, HDA with লেমিনেট ফিনিশত আছে বটম পাৰ্টটো, মানে বেস কেবিনেট, আৰু ওয়াল কেবিনেটটো আছে এক্ৰিলিক ফিনিশত, ইয়েলো কালাৰ। বাস্তু হিচাপত কিচেনত ইয়েলো কালাৰ থাকিব লাগে বহুতে কয়, বা বিভিন্ন মানুহৰ কমেন্ট থাকে। ৰিকুৱাৰমেন্ট হিচাপে ইয়েলোটো ভাল আৰু। সো এই কিচেনটো অকমান দেখাই দিব পাৰে। উইকাৰ আছে, স্পেস কৰ্নাৰ, ফুল বেস কেবিনেট, সিং কেবিনেট, তাৰ লগতে আছে আপোনাৰ কৰ্নাৰ ইউনিট। এইটো গ্লাছৰ হয়, এইটো লিমেন হয়, এইটো এটা কৰ্নাৰ ইউনিট। কৰ্নাৰত আপুনি এইটো ইউজ কৰিব পাৰে। আৰু ইয়াৰ ওপৰত সিংকৰ ওপৰত আছে আপোনাৰ জিটিপিটি। ইয়াত আপুনি বাচন ধুই থব পাৰে, যিখিনি পানী আপোনাৰ ড্ৰেইন হয় আপুনি ইয়াতে ষ্ট'ৰ হ'ব, এইটো পেলাই দিব পাৰে। তো ইয়াৰ গোটেইখিনি গ্লাছৰ টপ লিফ্ট হাইড্ৰলিক চিষ্টেমত লগোৱা আছে। সফট ক্লোজিং হয় গোটেইবোৰ। আপুনি শাটাৰবোৰ যেতিয়া বন্ধ কৰিব ধুনীয়াকৈ লাহেকৈ বন্ধ হৈ যায়, গোটেইখিনি সফট ক্লোজিং চিষ্টেমত আছে। কাটলাৰী, কাপ এণ্ড চচৰ থালি, ইয়াতে আছে আপোনাৰ ৱেৰ বাস্কেট, এই গোটেইখিনি আপোনালোকে পাৰিব। লগতে গ্ৰেনাইটটো আমি দিম, গ্ৰেনাইটৰ লগত আছে আপোনাৰ গ্ৰেনাইটৰ সিংক, হব, চিমনি, টল ইউনিট। ইয়াতে টল ইউনিট এটাও আছে ইয়াৰ লগত, এই কিচেনটোৰ লগত। এই কিচেনটো এপ্ৰক্স আপুনি 12x10ৰ ভিতৰত ৰাখিব পাৰে। এটা ইউ কাউন্টাৰো আছে এনেকুৱাকে, আৰু ইয়াতে আপোনাৰ OTG মাইক্ৰৱেভ ইনবিল্ট পাব। আমি সেল কৰিম, এইকেইটা একেলগে কিচেনটোৰ লগতে পাব যদি আপোনালোকে ল'ব বিচাৰে।
আৰু ইয়াৰ তলত যিখিনি ড্ৰৰ লগোৱা আছে সব ক্লোজিং ড্ৰৰ লগোৱা আছে মানে আপোনাৰ টেন্ডম ড্ৰৰ লাহেকে বন্ধ হৈ যায় আৰু এই গোটেই কিচেনটোত আপুনি চাওক ইয়াতে যোনটো চিমনি আছে হব আপোনাৰ সিঙ্ক এই গোটেইখিনি এই কিচেনটোৰ লগতে ইনক্লুড পাব আপোনালোকে আৰু yellow color acrylic finish যেটো বহুত ভাল ফিনিশ হয় এই কিচেনটো আপোনালোকে 50% ডিসকাউন্টত পাব যেহেতু এই ডিসপ্লে কিচেন আৰু এটো আপোনালোকে মন কৰিব যেটো আনটাচ হয় এতিয়ালৈকে এটো আমি ইউজ কৰা নাই এটো খালি ডিসপ্লে কাৰণে থোৱা হৈছে তো 50% ডিসকাউন্টৰ কাৰণে আপোনালোকে এতিয়াই ফোন কৰক আৰু এই কিচেনটো আপোনালোকৰ ঘৰত ইনষ্টল কৰি লওক আমাৰ আৰু এটা কিচেন যেটো আপোনাক কৈছিলো এই কিচেনটোত এটা ব্ৰেকফাষ্ট কাউন্টাৰ পাব এলুমিনিয়াম প্ৰফাইল গ্লাস শাটাৰ আপোনাৰ ফিনিশিং আছে ইয়াতে পলিমাৰ উইথ HDF তলতো পলিমাৰ উইথ HDF আছে এই কিচেনটো বেসিক্যালি এল শেপত উইথ কাউন্টাৰ টপ উইথ ব্ৰেকফাষ্ট কাউন্টাৰ আৰু এই কিচেনটোত যেনেকৈ এসেনশিয়াল বস্তুবোৰ সব আছে কাটলাৰী কাপাৰ সিসাৰ থালি আপোনাৰ স্পেস সেপাৰেট টেন্ডম ড্ৰৰ এই গোটেইখিনি আছে ইয়াতে আৰু ইয়াৰ লগতে আপোনাৰ আছে পুল আপ সিস্টেমৰ যে ফুল সাইজ পুল আপ সিস্টেম ইয়াতে সৰু কন্টেইনাৰ দি আপুনি মছলা বা যিকোনো ধৰণৰ ব্যৱহাৰে যোনবিলাক বস্তু আপোনাৰ কিচেনত ইউজ হয় ব্যঞ্জন ৰান্ধতে বা ৰান্ধা বঢ়া কৰোঁতে যিখিনি আপোনাৰ দৰকাৰ হয় সেই বস্তুখিনি আছে আপুনি সৰু কন্টেইনাৰ ষ্ট'ৰ কৰিব পাৰে যোনবিলাক মছলা বা যিকোনো ধৰণৰ বস্তু থাকে ইয়াৰ কৰ্ণত একো বেলেগ ধৰণৰ এক্সেসৰিজ ৰাখা নাই ইয়াতে ফুল এখন স্লেব আছে মানে সেলফ আছে এই সেলফখনতে আপুনি ভিতৰলৈ পুৰা এক্সেস কৰি কিনে ষ্ট'ৰ কৰিব পাৰিব ইয়াতে গ্লাস শাটাৰখনত আপুনি দুটা লাইট দি অকমান ইয়াৰ ডিজাইনটো এনহেন্স কৰিব পাৰে অকমান লুকটো এনহেন্স কৰিব পাৰে এটো আমিও যদি আপোনালোকে ইনষ্টল কৰিব আমিয়ে কৰিম বাৰু ইয়াৰ লগত আছে ফেভাৰৰ চিমনি ফেভাৰৰ হব ফেভাৰৰ আপোনাৰ মাইক্ৰোৱেভ বিল্ট ইন মাইক্ৰোৱেভ স্টোৰেজ হিচাপত এই কিচেনটো ভালেখিনি আপোনাৰ ড্ৰৰ সিস্টেম দিয়া আছে ইয়াৰ লগতে আছে টল ইউনিট এই টল ইউনিটত আপুনি চাওক ওপৰত গ্লাস সেলফ আছে তলত ড্ৰৰ সিস্টেম আছে সফট ক্লোজিং ড্ৰৰ সিস্টেম বুজিগেটা লাহেকে বন্ধ হৈ যায় 0 ডিগ্ৰী হিঞ্জেস লগোৱা আছে সফট ক্লোজিং ইয়াৰ লগতে আপোনাৰ এই সিঙ্কটো চাওক আপুনি 2 ফুটৰ আছে 2 ফুটৰ ইনাফ এটা সিঙ্ক যদি আপুনি ইউজ কৰিবলৈ বিচাৰে তলত সিঙ্ক কেবিনৰ তলত লগোৱা আছে ফয়েল এলুমিনিয়াম ফয়েল যাতে ফাংগাছ বা এলগি ইয়াতে জমা হলেও আপুনি পিছত সাফা কৰিব পাৰে সুবিধাজনক হয় আৰু ইয়াৰ ওপৰত আছে আপোনাৰ ষ্টৰেজ ইয়াতে জিটিপিটি লগাব পাৰে যদি এক্সট্ৰাকে আপুনি বিচাৰে নাই মানে জিটিপিটি ইয়াতে লাগিব বাছন কিটা থৈ কিনে ওপৰত ষ্ট'ৰ কৰিবলৈ অন্য কিচেনৰ দৰে তো পাৰিব আৰু ইয়াৰ লগত আছে আপোনাৰ ওপৰত ইয়াতে আপুনি মছলা বা যিখিনি আপোনাৰ লাগতিয়াল বস্তু আছে হাতৰ ওচৰতে যিবিলাক বিচাৰে সেইবোৰ আপুনি ইয়াতে থব পাৰিব ইয়াতো সব তলৰ ফালে হেন্ডেল লগোৱা আছে কমসে কম 14 ইঞ্চি মানৰ 12 to 14 ইঞ্চি আপোনাৰ হেন্ডেল লগোৱা আছে ওপৰত হেন্ডেল নাই ইয়াতে তলত প্ৰফাইল দিয়া আছে প্ৰফাইলতে আপোনাৰ হাতখন ধৰি কিনে আপোনাৰ আপুনি খুলিব পাৰিব দেখাত খুব ধুনীয়া ফিনিশিংটো বহুত ধুনীয়া এবাৰ আপুনি ওচৰৰ পৰা দেখুৱাই দিব পাৰে ধুনীয়া ফিনিশিংত আছে গ্লসি ফিনিশত আৰু পলিমাৰত আপোনাৰ স্ক্ৰেচেছ বহুত কম লাগে ধুনীয়া হয় আৰু ইয়াৰ এল কৰ্নাৰটো চাওক আপুনি এল কৰ্নাৰ ইউনিটটো খুব ধুনীয়া ইয়াতে আপুনি গোটেই বস্তুখিনি ভালৰে থব পাৰিব আৰু গোটেইখিনি সব ক্লোজিং আৰামছে বন্ধ হৈ যায় এই গোটেইখিনি আপুনি আপোনালোকৰ যে কিচেনৰ বা ৰুমৰ সাইজটো আছে হেতু হিচাপে আপুনি এটো প্লেস কৰিব পাৰে ইয়াৰ কাউন্টাৰ টপ কোৰিয়ান দিয়া আছে আপোনালোকে গ্ৰেনাইটৰ ইউজ কৰিব পাৰে যদি আপোনালোকে বিচাৰে এটো কোৰিয়ান আমি যদি আপোনালোকে পাৰচেজ কৰে আমি কোৰিয়ান কিনিও আপোনাক এই কাউন্টাৰ টপটো এই কিচেনটোৰ লগত দিম তো বেছি পলম নকৰি আপুনি আমাক 50% ডিসকাউন্টত কিচেন লবলৈ আমাক কন্টাক্ট কৰক আৰু স্পেস টুডৰ অনজিটো কিচেনলৈ আমি যোনটো আমি ডিসপ্লে কিচেনে বৰ্তমান সেলত ৰাখিছো 50% ডিসকাউন্টত এটো এল শেপত এটা ফয়েল উইথ HDF ফিনিশ কাৰ্টছটো HDF বনোৱা আছে সাটাৰ লাগি HDF আছে ইয়াৰ ওপৰত যোনটো ফিনিশিং আছে ফয়েল ফিনিশ
উপৰটো সেমি গ্লসি আছে আৰু তলৰটো ম্যাট যদি উডেন টাইপৰ ফিনিশিংটো আছে এটো ম্যাট ফিনিশিং বহুত ক্লাসি লাগে এই কিচেনটো আপোনাৰ দেখো মিডিয়াম পল ইউনিট আছে এৰে ফুল স্টোৰেজ পাব ইয়াতে আপোনাৰ বিল্ট ইন মাইক্ৰোৱেভ কৰ্নাৰটো গুটেখিনি ইউজ কৰিব পাৰিব গুটেখিনি ভিতৰলৈকে স্টোৰেজ বহুতখিনি আছে ওপৰত অকমান ডিজাইন এনহেন্স কৰিব কাৰণে আপোনাৰ স্টোৰেজ দিয়া হৈছে ইয়াতে আপুনি কিবা লাইট দি কিনো প্লেস কৰিব পাৰে কাটলাৰি অপেন্সছৰ থালি বটল পুল আউট 900 ৰ আপুনি ইয়াতে 10 ড্ৰয়াৰ পাব সফট ক্লোজিং ড্ৰয়াৰ ইয়াৰ সিংকৰ কেবিনেটটো আপুনি সফট ক্লোজিং ড্ৰয়াৰ পাব অলপ স্টোৰেজ হ'ব পাৰে স্টোৰেজৰ কাৰণে ভালেখিনি জায়গা আছে ওপৰত আছে বাইফল শাটাৰ টপলি বাইফল শাটাৰ আৰু এই গুটেইবিলাক ব্লামৰ আপোনাৰ হাৰ্ডৱেৰ লগোৱা আছে ব্লাম বহুত ভাল কোম্পানী হয় আপোনাৰ কিচেনত যদি কেতিয়াবা আপুনি সাৰ্চ কৰি চাইছে গুগলত বা আপুনি যদি হেটিক বা হেফলেৰ ওচৰৰ ওচৰীয়া ব্ৰেণ্ড বিচাৰে তেতিয়াহ'লে ব্লামটো ভাল ব্ৰেণ্ড হয় ইয়াতো সেম আপোনাৰ জিটিপিটি আছে ড্ৰেইনাৰ ট্ৰে আছে এটা আৰু এই সিংটো আপোনাৰ আধা দিয়া আছে আপোনাৰ ইউজ কৰিব মানে আধা আপোনাৰ বস্তুবিলাক ধুই দিয়া থবৰ কাৰণে ড্ৰেইন পাৰ্টটো আছে আৰু এই কিচেনটোৰ বোথ ওয়াল এন্ড কাউন্টাৰ দুটাতে গ্ৰেনাইট লগোৱা আছে আপোনালোকে এই কিচেনটো যদি আমাৰ পৰা পাৰচেজ কৰে ইয়াৰ লগত আপুনি গ্ৰেনাইট আৰু ওয়ালত লগোৱা গ্ৰেনাইট কাউন্টাৰটপ গ্ৰেনাইট আৰু ওয়াল গ্ৰেনাইট দুটাই পাব আৰু দেখাত খুব ভাল একচুয়ালি মই বিশেষকৈ আমি যেটা কিচেন লগাও বহুত কিচেন লগাইছো আমি বেছি ভাগ গ্ৰেনাইটটো আপুনি ওয়াল পাৰ্টত আমি বেছিকে দিও কাৰণ টাইলছ থাকিলে কি হয় টাইলছত বহুত গেপ থাকে সেই গেপত অয়েল লাগি লাগি অকল ইয়েলোইছ হৈ যায় দেখাত বেয়া লাগে তো যদি আপুনি গ্ৰেনাইট ৰাখে কাউন্টাৰ টপত আৰু যদি ওয়ালত আপোনাৰ যদি কাউন্টাৰ ওয়াল এৰিয়া থাকে এইখিনি তো যদি আপুনি গ্ৰেনাইট লগাই তেতিয়াহ'লে খুব ভাল খুব ধুনীয়াকৈ আপোনাৰ তাত ফিনিশো আহে আৰু এটো মেইনটেনেন্সটো কম আপোনাৰ চিন্তা কৰিব লগা হয় তো এই কিচেনটো আপোনাৰ 12 বাই 10 আছে যদি আপোনালোকৰ ঘৰৰ ৰুমৰ যদি সাইজ ইয়াৰ মতে মিলে কিচেনৰ ৰুমৰ সাইজটো তো আপুনি এটো পাৰচেজ কৰিব পাৰে এটো ডেলিভাৰী ইনষ্টলেচন সম্পূৰ্ণ আমাৰ ফালৰ পৰা হ'ব ইয়াৰ ওয়াৰেন্টি যেনেকে আপোনাৰ স্ট্যান্ডাৰ্ড আহে কোম্পানীৰ পৰা আমি পাওঁ হেনেকে আমি আপোনালোকক প্ৰভাইড কৰিম এই গুটেই কিচেনটোৰ আপুনি আৰু এটা কথা লক্ষ্য কৰিব যে এই গুটেই কিচেনটোৰ যোনখিনি উডেন পাৰ্ট আছে এই পাৰ্টটো মেট আৰু যোনখিনি হোৱাইট পাৰ্ট আছে হোৱাইট বুলি ক'ব নোৱাৰি অফ হোৱাইট পাৰ্টটো গ্লসি আৰু এইটো ফয়েল ফিনিশত আছে আপুনি এবাৰ দেখাই দিয়ক ফয়েল ফিনিশটো ফয়েল ফিনিশত কি হয় এটা শার্প এজ নাথাকে স্মুথ ফিনিশ থাকে এইটো একেবাৰে স্মুথ ফিনিশ তো ইয়াতে কোনো ধৰণৰ মানে শার্প এজেস নাথাকে বহুতে দুকো ফিনিশ হিচাপে ভাবে কিন্তু দুকো ফিনিশ নহয় ফুল ফয়েল ফিনিশ হয় ইয়াতে মই আৰু এটা কথা আপোনালোকক ক'ব বিচাৰো মোৰ তাতে বহুতে খুলে যে মডুলাৰ কিচেন আৰু কাৰ্পেণ্ট্ৰি কিচেনৰ মাজত পাৰ্থক্য কি মই আপোনালোকক ক'ব বিচাৰো যে মডুলাৰ কিচেন আৰু কাৰ্পেণ্ট্ৰি কিচেনৰ মাজত পাৰ্থক্য এয়াই যে মডুলাৰ কিচেন সম্পূৰ্ণ ফ্যাক্টৰীত বনে ইয়াৰ ফিট এণ্ড ফিনিশ বহুত ধুনীয়া হয় আপোনাৰ কাৰ্পেণ্ট্ৰি কিচেনৰ কিছুমানে ভাল কাৰ্পেণ্টাৰে এক্সপেৰিয়েন্স কাৰ্পেণ্টাৰে ভাল কাম কৰে কিন্তু যোনটো কোম্পানীৰ ফিনিশ বা যোনটো ফ্যাক্টৰীৰ ফিনিশ হেতু কেতিয়াও কাৰ্পেণ্টাৰে দিব নোৱাৰে কাৰ্পেণ্টাৰে আপোনাৰ ধৰি লওক জিটিপিটি আপোনাৰ বটল পুল আউট এইবোৰ এসেসৰিজ সেইবোৰ আপোনাৰ ইনষ্টল কৰি দিব পাৰিব কিন্তু মডুলাৰ কিচেনত মেইন বস্তুটো হৈছে ফিনিশিং ইয়াতে আপুনি চাব পাৰে আপোনাৰ ওচৰতে দেখাব পাৰে এয়া ইজনে ফয়েল ফিনিশত আছে ধুনীয়াকে এইচডি উইথ ফয়েল ফিনিশ স্মুথ ফিনিশ আছে আৰু ইয়াৰ টেক্সচাৰো আছে আপুনি হাতেৰে আহি কিনে চুলে গম পাব এটা অকমান টেক্সচাৰ আছে এইটো অকমান সেমি গ্লসি ফিনিশ এইটো পুৰা মানে প্লেন বহুতে কয় যে মই মডুলাৰ কিচেন কাৰ্পেণ্টাৰৰ পৰা বনাইছো কাৰ্পেণ্টাৰে বহুত ধুনীয়া ফিনিশিং দিছে কিন্তু মই এটা কথা কওঁ কাৰ্পেণ্টাৰে আপোনাৰ ফ্যাক্টৰী ফিনিশ দিব নোৱাৰে CNC মেচিনত এইবোৰৰ বোৰিং হয় কাটিং হয় এইবোৰৰ মেনিফিক্স এণ্ড ডাবলি ফিট কৰা যায় ইয়াৰ প্ৰতিটো কেবিনেট আপুনি চাব পাৰে প্ৰতিটো কেবিনেট আপুনি এখন দেখা দিব পাৰে এই প্ৰতিটো বেলেগ বেলেগ ধৰণৰ প্ৰতিটো কেবিনেট বেলেগ বেলেগ ইয়াত আপোনাৰ কেবিনেট কানেক্টৰে জয়েন কৰা যায় তো এইবোৰ অকন ষ্ট্ৰেংথ বেছি পায়
আৰু এইবোৰ ড্ৰেনেবল হয় আৰু সেকেন্ড কথাটো হল কি মডুলাৰ কিচেন মানে অসমীয়াত ক'বলৈ গ'লে ভ্ৰাম্যমান মডুলাৰ মানে ভ্ৰাম্যমান যেনে ভ্ৰাম্যমান থিয়েটাৰ এটা ঠাইৰ পৰা হলে কৰি লৈ যাব পাৰি গোটেইখিনি গোটেইটো সেটটো তো হেৰুকা ধৰণৰ কিচেনটো এটা মডুলাৰ কিচেনটো আমাৰ ইয়াতে লগোৱা আছে কমপ্লিটলি লগোৱা আছে ইয়াতে ইউজও কৰিব পাৰো যেহেতু আমাৰ ইয়াতে গোটেইখিনি সেটআপ আছে কিন্তু আমি ইউজ কৰা নাই কাৰণ ডিসপ্লেৰ কাৰণে হয় কিন্তু এটা কথা আপুনি চাব এই কিচেনটো লৈ গৈ আপোনালোকৰ তাতে আমি ইনষ্টল কৰিব পাৰো আৰু তাৰ পিছত যদি আপুনি বেলেগ এটা ফ্লেট বা বেলেগ এটা ৰেসিডেন্সিয়েল এৰিয়াত বেলেগ এটা ঘৰ লয় তেতিয়া তাতো আপুনি এই কিচেনটো মুভ কৰি লৈ যাব পাৰিব কাৰণ এটো মডুলাৰ হয় ভ্ৰাম্যমান আৰু তাৰ ওপৰত সবতছে ডাঙৰ কথা মই আপোনালোকক কৈ দিও যে মডুলাৰ কিচেনত আপুনি এই হিঞ্জেছবোৰ দেখিছেনে পাছ দেখাই দিব পাৰে ইয়াতে এই হিঞ্জেছবোৰ দেখিছেনে 0 ডিগ্ৰী হিঞ্জেছ ইয়াতে 0 ডিগ্ৰী থাকে 8 থাকে 16 ডিগ্ৰী থাকে তো এই হিঞ্জেছবোৰ থকাৰ কাৰণে বস্তুবোৰ সফট ক্লোজিং হয় লাহেকে বন্ধ হৈ যায় পইতাচুৰা আৰু বেলেগ ধৰণৰ ইনসেক্টবোৰৰ পৰা অকমান বাচি থাকে কাৰণ এই শাটাৰখনে আপোনাৰ কেবিনেটৰ লগত খাপ খাই ধৰে আৰু ইয়াতে আপুনি চাব মই পুনৰ পৰা আপোনাক দেখাই আছো দুটা বেলেগ বেলেগ কেবিনেট হয় ইয়াত কানেক্ট কৰা যায় কেবিনেট কানেক্টৰে আৰু সেই কাৰণে মডুলাৰ কিচেনত অকমান কষ্টিংটো বেছি আহে কাৰণ এই দুটা কেবিনেট এক্সট্ৰা হয় কেতিয়াবা ধৰি লওক আপোনাৰ এনেকুৱা হ'ল যে মোক এইটো কেবিনেট নালাগে পিছলৈ যদি ভাবে নাই ইয়াতে এইটো কেবিনেট নালাগে মই এটা সৰু চাই ফ্ৰিজ থম তো তেতিয়া আপুনি কি কৰিব পাৰে এই কেবিনেটটো খুলি ইয়াৰ পৰা আঁতৰাই দিব পাৰে তেতিয়া আপুনি গোটেই ষ্ট্ৰাকচাৰটো ভাঙিব নোৱাৰে কিন্তু আপুনি কাৰ্পেণ্ট্ৰি কিচেনত চাব যে যদি আপুনি মডুলাৰ কিচেন নকৰি কাৰ্পেণ্ট্ৰি কিচেন কৰে আৰু কয় যদি মোক এটা কেবিনেট উলাই দিয়া মই তাতে বেলেগ এটা ভৰাম তেতিয়াহ'লে আপুনি নোৱাৰিব কোনো কাৰ্পেণ্টাৰে সেইটো কৰিব নোৱাৰিব কাৰণ এটা এটা হিহঁতে বক্স নবনায় বা কেবিনেট নবনায় হিহঁতে একেলগে গোটেইখিনি এটা পেনেল হিচাপে বা এটা ষ্ট্ৰাকচাৰ হিচাপে বনায় তো মডুলাৰ কিচেনত এইটো এটা লাভ মডুলাৰ কিচেনৰ বিষয়ে আৰু যদি কিবা আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে আমাক কন্টেক্ট কৰিব আৰু আমি নতুন মডুলাৰ কিচেনো বনাও আৰু আমি ঘৰৰ গোটেই ইণ্টেৰিয়ৰ কামো কৰো টাৰ্নকি প্ৰজেক্ট কৰো সুইমিং পুলৰ কাম কৰো কিন্তু বিশেষকৈ মই আজি আপোনালোকক এই ভিডিঅ'টো বনাই দেখুৱাৰ এইটোৱে অৰ্থ যে এই গোটেই কিচেন এই তিনিটা চাৰিটা কিচেনে আপোনালোকে 50% ডিসকাউন্ট পাব ভাবিছ আধা মূল্যত আপোনালোকে এই কিচেন কেটা লৈ যাব পাৰিব যি কেটা আনটাচ আনইউজ ইয়াতে না মাছ মাংস নে কিবা বনিছে একো বনা নাই এইবোৰ খালি আছে আপোনালোকৰ ডিসপ্লে কাৰণে আমি কাস্টমাৰক দেখুৱাবৰ কাৰণে যে আমি এনেকুৱা ফিনিশৰ কিচেন দিও এনেকুৱা আমাৰ তাতে প্ৰডাক্ট আছে এই বেলেগ বেলেগ ধৰণৰ মেটেৰিয়েল বেলেগ ধৰণৰ ফিনিশ লৈ কিনে আমি কাম কৰো সেইবোৰ বস্তু দেখুৱাবৰ কাৰণে আৰু ইয়াতে মই দুটা বস্তু কৈলো ইয়াতে যিমান কিচেন আছে না যিমান চাৰিটা কিচেন আছে 50% ডিসকাউন্ট আপোনালোকে পাই আছে এই গোটেই চাৰিটা কিচেনতে আপুনি হব পাব কাউন্টাৰ টপত আপুনি হব পাব কুকটপ নাপায় কুকটপটো কেনেকুৱা ধৰণৰ কুকটপটো আপোনাৰ ওপৰত থাকে মানে গোটেই মেকানিজম গোটেই পাৰ্টটো আপোনাৰ ওপৰত থাকে কিন্তু হবটো কি আপোনাৰ ভিতৰত সোমাই যায় কাউন্টাৰৰ ভিতৰত মই দেখাই আছো কাউন্টাৰৰ ভিতৰত এইটো সোমাই যায় আপুনি চাব পাৰিব এই গোটেই মেকানিজমটো ভিতৰত আছে এইটো আপোনাৰ ভিতৰত সোমাই যায় এতিয়া কি হয় আপোনাৰ ইয়াত কোনো ধৰণৰ লেটাৰা নহয় এক্সট্ৰা মানে তলত লেটাৰা থাকি না যায় মেইনটেনেন্সৰ কাৰণে সুবিধা হয় দেখাটো ভাল লাগে মানে একদম কাউন্টাৰৰ লগত মিলি যায় মই আপোনাক এটা গ্লাছৰ দেখাও এইটো স্যার এইটো ফেভাৰ অফ কুকটপ কি ধুনীয়া টাফন গ্লাছত আছে এইটো বাৰু সিলত আছিল টাফন গ্লাছত আছে কি ধুনীয়া ফিনিশিংত আপোনাৰ ইয়াতে এইটো বহি গৈছে ইয়াতে 5 বাৰ্নাৰ আছে ধুনীয়া এই কিচেনটোৰ লগত আপুনি এইটো পাবই কিন্তু ইয়াতে মই বিশেষভাৱে এইটো পইণ্ট কৰি দিছো যে কুকটপ আৰু হবৰ মাজত পাৰ্থক্য কি হবটো হল আপোনাৰ এনেকুৱা সোমাই যায় মেকানিজম গ্লাছৰ ভিতৰত থাকে আৰু কুকটপৰ আপোনাৰ ওপৰত থাকিব লেগছ থাকিব লেগছৰ ওপৰত কুকটপটো থাকিব তলত অকণ লেতেৰা হয় মেইনটেনেন্সৰ অকণ প্ৰব্লেম হয় আৰু এইবিলাক সেলফ ইগনিশন থাকে ইয়াতে মানে আপুনি টাৰ্ন অন কৰিলে নিজেই যদি ৰেগুলেটৰ অন কৰা আছে এইবোৰো আপোনাৰ জ্বলি যাব মানে এটা জুই লাগি যাব ভাত বনাব পাৰিব আৰু যি বনায় আপোনালোকে
তো এইখিনি মই কলো আপোনালোকে আহক আহি কিনে যদি আপোনালোকৰ মনে মিলে বা আপোনালোকৰ সাইজ এৰিয়া ৰুমৰ সাইজ হিচাপে আপোনালোকে বিচাৰা মতে আপোনাৰ তাতে আমাৰ এটা এই বস্তু আছে তেতিয়াহ'লে আপুনি এই 50% ডিসকাউন্টত আপোনালোকে মডুলাৰ কিচেন কেটা লৈ যাব পাৰিব নতুবা আপোনালোকে যদি নতুনকৈ অৰ্ডাৰ কৰিব বিচাৰে হেতু বেলেগ হেতু আপোনালোকে যি সাইজ দি আমি হেতু হিচাপে 3D ডিজাইন দি কোটেশন দি আপোনাক দেখুৱাম আপোনালোকৰ যদি পছন্দ হয় আপোনালোকে আমাৰ পৰা মডুলাৰ কিচেন ল'ব পাৰিব ধন্যবাদ